med sjans, spør alle hva jeg gjør da. Jeg hitter klør. নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে বিতপন দাস ইউটিউব চেনেল। আপোনালোকে যদি মোক প্ৰথমবাৰ দেখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক প্ৰথমতে, তাৰপিছত ভিডিঅ'টো মই আৰম্ভ কৰিম। এতিয়া মই কথাটো কওঁ, লকডাউন 4 চলি আছে। মই লকডাউন 3 এটা মোবাইল অৰ্ডাৰ দিছিলোঁ নকিয়াৰ, মানে ফ্লিপকাৰ্টত। সেই মোবাইলটো আহি পাইছে, মই সেইটো আনবক্সিং কৰিম। আনবক্সিংটো চাই ল'ব পাৰে, আপোনালোকক মই দেখাই আছোঁ। আনবক্সিংটো চাই লওক। এনেকৈ আপোনাৰ এটা বক্সৰ আহে, বক্সটো মই আনবক্সিং কৰি আছোঁ। মানে অলপ খোলাত অসুবিধা হৈছে, চাই থাকক। নকিয়াৰ ফোন হয় আপোনালোকৰ, নকিয়াৰ 2.2। ভালে ফোনটো আপোনালোকৰ গুগলৰ। এইটো হয় এণ্ড্ৰইড 1ৰ ফোন হয়। এণ্ড্ৰইড 1 বোলে বুজি পাইছে, মানে ষ্টক এণ্ড্ৰইড হয়। ষ্টক এণ্ড্ৰইডৰ আপোনাৰ ইটো মোবাইলত মানে নকিয়া 3 বছৰ ছিকিউৰিটি আপডেট আৰু 3 বছৰ ছফ্টৱেৰ আপডেট, ছিষ্টেম আপডেট এইবিলাক মই পাই থাকিম। সেইবাবে মই নকিয়াটো অৰ্ডাৰ দিছোঁ, নহ'লে বিশেষ কাৰণ নাই। 6,000 টকা বাজেট ৰেঞ্জৰ ফোন হয়। এনেকৈ স্পেচিফিকেশ্যন পাব, এইটো আপোনালোকে চাব পাৰে। মানে চাই আছেনে, এইটো 3GB 32GB। এইটো মোৰ ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, আপোনালোকে চেক কৰি চাব পাৰে। 6,700 টকা পৰে প্ৰাইচটো, MRP। এইটো এণ্ড্ৰইড 1ৰ হয়, বহুত ভাল হয়। এণ্ড্ৰইড 10ৰো মই ছিকিউৰিটি আপডেট পাইছোঁ। মই আপোনালোকক স্ক্ৰীনশ্বটটো দেখাই আছোঁ, চাওক। এনেকুৱা চাৰ্জাৰ পাব। চাৰ্জাৰ পেড আপোনালোকে নৰ্মেল পায় 10 ৱাটৰ। এইটো আপোনালোকে ডেইলি দিব পাৰে। নকিয়াৰ হয়, নকিয়া ফোনবিলাকতো আপোনালোকে জানে। আৰু এইটো ৰিমুভেবল বেটাৰী পাব। বেটাৰীটো আপোনালোকে কানেক্ট কৰি পাব। আজিকালি মানে এইবিলাক ফোন দেখিবলৈ নাপায়। এইটো মই ছেট আপ কৰিম। এনেকুৱা হয়, ছেট আপ কৰি লৈছোঁ। এণ্ড্ৰইড 1 বাজেট ফোন হয়। ছিংগল কেমেৰা পাব, ছিংগল কেমেৰাই চাওক, দেখিছে? চাই আছেনে? অন কৰিব মই চেষ্টা কৰিছিলোঁ প্ৰথমতে, তাৰপিছত মানে পাহৰি গ'লোঁ মই, মানে বেটাৰীটো নাই নহয়। বেটাৰীটো নহয়, তাৰপিছত মই ছেট আপ কৰিলোঁ। ছেট আপ কৰাৰ পিছত আপোনালোকে এনেকৈ কিছুমান পাব। নটিফিকেশ্যন একেবাৰে স্মাৰ্ট। এইটো এনে আউট অফ দ্য বক্স এণ্ড্ৰইড পাই থাকে। মানে এইটো 2019ৰ জুলাই মাহত লঞ্চ কৰিছিল ইণ্ডিয়াত নকিয়াই। বহুত ভাল ফোন হয়, চাওক। এইটো এডভান্স ছেটিংছত গ'লোঁ, মই এবাউটত গ'লোঁ, চাব পাৰে। এইবিলাক বহুত ভাল হয়। আপোনালোকে লকডাউনৰ সময়ত মোবাইলত বাজেট মোবাইল লাগিলে এইটো ল'ব পাৰে। আণ্ডাৰ 6-7 হাজাৰৰ ভিতৰত পাই যাব আপোনালোকে। 7 হাজাৰ নালাগে, 5-6 হাজাৰৰ ভিতৰতে পাই যাব। এণ্ড্ৰইড 1ৰ ফোন হয় এইটো। এইবিলাক ফিচাৰ পাব। ফ্ৰী ইনষ্টল এপ নাপায় এণ্ড্ৰইড 1ৰ। যিবিলাক গুগলৰ এপ থাকে সেইবিলাকে পাব। ছিংগল কেমেৰা থাকে, পিছৰ কেমেৰাটো